চেনেল কেয়াৰ ল'বলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এতিয়া হৈছে 11টা বাজিছে। মই যাবলৈ ওলাইছোঁ কাপোৰ চিলাব দিব, ওচৰতে দিওঁগৈ। তো ভাবিলোঁ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ, চাই থাকিব তেতিয়াহ'লে। আছোঁ কাপোৰ দিব, এয়া শ্ৰদ্ধা আহিছে লগত ওচৰতে। দি মেলি আহিলোগৈ আমি। আমাৰ ইয়ে বেছিকৈ কান্দি থাকিবলৈ লৈছে দেই। কান্দি থাকিবলৈ লৈছা ন বেছিকৈ ন? মই কৈ দিছোঁ কান্দি নাথাকে ন। কান্দি নাথাকে। আহা আহা কৈ দিয়া, কিবা এটা কৈ দিয়া, কৈ দিয়া। ৰিঅ' এফালে চোৱা, ৰিঅ' পৰি যাবা সেইফালে টুকুচকৈ। ঐ আমাৰ ৰিঅ' চুঁচৰিব পৰা হোৱাৰ পৰা কৈছা নাথাকে দুনো, নজপিয়াই নহয় এইপিনে দুনো। মামা অ' মামা, অ' মামা ৰিঅ' থিয় হ'ব পাৰিছে দেই। বাবা থিয় হ'ব পাৰিছে, থিয় হ'ব পাৰি কোচত নাথাকে আমাৰ ধুনু। বাই হাই 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 হাই। আৰু মই মাছৰ লগত মৰিচা শাকৰ পাত বনাবলৈ ছিঙি লৈছোঁ। এজোপা ওচৰতে লাগি আছিলে। মাছ কাটি বাছি থোৱা আছে এইখিনি, আৰু এয়া শাক বনাম। তেতিয়াহ'লে চাই থাকক আপোনালোকে। আৰু ইয়াৰ মাছ ধৰিব পৰা হৈ গ'ল। খালি অকল থিয় হ'বলৈ লাগে এটা। আৰু মাছৰ ভাজিখন খাবলৈ ভালেই হৈছিলে, কোনো ধৰণৰ মছলা চছলা ব্যৱহাৰ কৰা নাছিলোঁ যদি ভালেই হৈছিলে খাবলৈ। মৰিচা শাকৰ লগত মাছ খাই এনেও ভালেই লাগে। আপোনালোকে যদি নাই খাই খাই চাবচোন, নিশ্চয় ভাল পাব খাবলৈ। আৰু আমাৰ ইয়াৰ ৰিঅ' দুষ্টামি এনেকৈ য'ত যি পায় ত'তে ধৰি থিয় হ'বলৈ লাগে তাক খালি। ৰিঅ'ই মাম্মাম খালা নে? মাম্মাম খালা নে? মাম্মাম অঁ খালা। এতিয়া বাৰ্থডে এটা খাবলৈ ওচৰতে বাৰ্থডে এটা আছে, জেঠাই ছোৱালীজনীৰ ভাগিনজনীৰ বাৰ্থডে। খাই আহোঁগৈ, পাছত লগ পাই আছোঁ আপোনালোকক আকৌ।
কি কৰিলি মই আহি আছো আৰু গা আগত পানী বাদে নি কাটিব দেচোন birthday ka sang birthday ka আমি birthday বহি আছো দে আমাৰ নবৌ আছে গৈছো আমাৰ ইও শান্ত হিষ্টকে বহি আছে পুৰা হালা হৈ আছে পানী দিছিলো বাৰ্থডে খাই মেলি আমি এতিয়া ঘৰ পালোহি ৰিঅ' বাটতে টোপনি ঘণ্টা খুৱাই দিছোঁ বাৰ্থডেত আকৌ ভাতকে খাব লগা হ'লগৈ এতিয়া সন্ধিয়াই হ'ল ভাবিছোঁ ব্লগটো ইয়াতে সামৰি দিওঁ যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে ব্লগটো ইমান এটা